ওয়েলকাম টু আমাৰ ভ্লগ। আজি আকৌ এটা নতুন ভ্লগ লৈ আপোনালোকৰ ওচৰলৈ আহিলোঁ। তো বহুত দিনৰ মূৰত আহিলোঁ আৰু বহুত দিন ভ্লগ দিয়া নাছিলোঁ, মানে ভ্লগ কিয় দিয়া নাছিলোঁ, নেক্সট ভ্লগত কম দে, মানে নেক্সট মানে এটা ভ্লগ মানে ফেলে দিম, কিহৰ কাৰণে দিয়া নাছিলোঁ এই নালগে দে ক'বা, এই কম নহয়, মই কম নহয়, বেলেগ দিনা কিয় কবি তই নাই দে অঁ মোৰ ভুল হৈছে কোৱা আৰু আমি কিয় এতিয়া আহিছোঁ কৈ দি কিয় আমি আছো ইয়াতে বগৰী খাবা বগৰী খাম। তো গাইছ আমি ইয়াতে বগৰী খাব আহিছোঁ আৰু এইটো আমাৰ মানে চেনেলৰ 2023-ৰ লাষ্ট ব্লগ, লাষ্ট ভিডিঅ', সেইকাৰণে আজি আৰু লাষ্ট আৰু সেয়াই আৰু এতিয়া এই বগৰী আছে এইফালে, বগৰী খাব যাম। বগৰী খামো লৈও যাম, কিন্তু লৈ যাম প্লাষ্টিক লৈ আনিছোঁ, প্লাষ্টিক নহ'লেও তইতো আনবি কৰি ল'ম, এতে সোমাই ল'ম কি আছে আৰু প্লাষ্টিক আনবি, মোনাখানে লৈ আহিলে ভাল আছিল। আনছো কিছে কিমান বস্তু দিছে তোৰ, মোনা আনছো, ইফালে ভিডিঅ' শ্বুট কৰিছোঁ হা, পেঞ্চিল মেদিনা দেখা মোনা দি নে ফুটে দি দিলে দি যা ঐ নিতুল যা তেতিয়া গাইছ বগৰী খাব যাওঁ আৰু এইফালে আৰু কি কয় কালি খানা এটা খাম, মানে 1 জানুৱাৰী বুলি খানা নাখাং, পিকনিক যাম পিকনিক টাইপৰে হ'ব, মানে আমাৰ ঘৰৰ পিছত পাৰি পাইখানা তাতে বিৰাট আমি যাই থাকোঁ, ৰেগুলাৰ যাব পাৰে। বগৰী খাং যো কি বাবু কি চাইছা বগৰী খাব আনলি ইয়াৰ আপুনি বগৰীত আকৌ কাঁচা ভালকে পকাই নাই, ভাল কামে কৰছা পকছে এ ঐ ইমান দামী মোবাইল নহয় তো, ইনকে লৈছিল মোবাইল এতে ৰাখাচোন, আইফোন পাইছে এতিয়া, আইফোন নহয় ফিল্ডটো ল'ব লাগে ফিল লওঁতে আপোনাৰ আমাৰ দৰ্শকে মাথা কাটা যায়, বুজিছে না, দৰ্শকে চাব বেয়া পায়। আৰু এইফালে সূৰ্যটো দেখাই দিয়া আৰু এইফালে সূৰ্য এই আপি মানে আমাৰ নাই গাইছ, আমাৰ নাই আজি 2023-ৰ লাষ্ট দিন, আজি 31 ডিচেম্বৰ হয়। আপোনালোকে কেতিয়া চাই আছে নাজানো, কিন্তু আজি এটা লাষ্ট পিক নামৰ শব্দ ওলাব, 2K23 লাষ্ট পিক, মানে কি K2 কিয় দিল, শূন্যটো দিলি নহয় না কি, আখৰকেইটা মানে আখৰটো মানে 4টাই লেখা যায়, কিয় দিব গল কাটি দিম কৈছো মই, হেংকা দিবি K2 দিয়াতকে শূন্যটা দি বুজি নাপাব নেকি, 4টা সংখ্যা আছে কি সেইটো বুজি নাপাব, K2 দিলে 1000 বুজাই নেকি। মই কিয় নেদো, মোক নকবি হা, মই কিন্তু গল চল কাটি দিম তোৰো, মই নেদো কাই দিছো মোৰ দিয়া নাই, যাই দিছে তাক ক, মোক নকবি। হ'ব দে বৌ হ'ব কাঁচা বগৰী বেলেচোন, এই কাঁচা বগৰীৰ কাৰণে পথাৰত নামবা লগা হৈছে, বুজি পাইছা না। গান্ধিছো হা তো গাইছ, মানে এইকেইদিন আৰু ভ্লগ নেদো বুলি ভাবছো, কাৰণ কিয় জানানা, মানে আৰু নেদোৱে আৰু একেবাৰে 2024-ত দিম বুলি ভাবছো, এই 23 চনত আৰু নেদো, আৰু আজি 31 ডিচেম্বৰ আৰু নেদো আৰু গাইছ আমাৰ ইও কি কয়, মানে আজিৰ পৰা বোলে আৰু বোলে ভিডিঅ' নিদিব বোলে, আজি লাষ্ট আৰু কি ভিডিঅ' দিব, আৰু মালটো অলপ টেমাটো অলপ নাহে বোধ হয় আৰু হা, আহিছে আৰু কি কৈছিলি, কি ক'লো, কি কৈছা মোক, তোকে কোৱা নাই, এনে খং উঠি আছে, এই ৰেপি ফেলবো কাহি চিনি পাইছা না নাই, তই চেহেৰা দেখছা একবাৰ নাই, নহয় অলপ ভদ্ৰভাৱে থাকবা লাগে, থাকবা লাগে, হয় সেই সৰু ছোৱালীৰ নিচিনা সেই দিন নাই আৰু কিবা অলপ কৈছোন দি, কালি আমি পিকনিক খাম, মানে খানাও পিকনিকো, মানে যিহেতু 1 জানুৱাৰী আৰম্ভ আদৰিম আমি খাই পেলাই, আমি আৰু যোনটো জেগাত খাম এতিয়া আমিয়ে মানে উদ্বোধনী কৰিম, আমাৰ উদ্বোধনী কৰিবলৈ এই গোটেইকেইটা অলপ সেয়ে দে আমাৰ মানে সেই কেয়াৰ চলি থাকে আৰু আজিৰ ব্লগটো ইমান সেই নাই, এনে আৰু আজি লাষ্ট ডিচেম্বৰ, চ' আজি আমি এটা ব্লগ আপলোড কৰিম, ত' সেইকাৰণে এইটো শ্বুট কৰা হৈছে, চ' সেই আৰু কালি খানা খাম কালি পৰহি ব্লগ পাব, আচ্ছা চাব। আৰু খানাটো কাৰণে নাই, তুই মই মনজিত হ'ব, তুই আছে আমাৰ লগত নাওঁগে খবৰ আহিলা, মই মাংস আনিম, আনিম, আমি 3জনে ভালকে খাম, 3জনে 1 কিলো মাংস খাবি, ঘৰত লৈছে ন, ঘৰত আৰু কৰিব লাগে খানাৰ বস্তুটা, আৰু 3জনে খানি এই ভিডিঅ' চাব আমি মনজিত তুই মই 3জন, তে কিবা কলি মোৰ ৰিক্স নাই, তই কিন্তু কাটি ফেলব পাৰি, কিন্তু মোৰ কাটি ফেলবি নহয়, মোৰ আগত তুই নানবি, কাকো নানবি তুই, নকবি আৰু কাকো।
তো গাইজ বগৰী চগৰী খাই আহি গ'লোঁ আৰু গধূলি আহি গ'ল ঠাণ্ডা পৰিল আৰু য'ত ভ্লগটা আৰম্ভ কৰিছিলোঁ তাতে শেষ কৰিম বুলি ভাবছোঁ ই কপি আছে জেকেট পিন্ধি ইটো আৰু পিন্ধি অহা নাই চাওঁচোন আৰু ইয়াৰ আৰু ইমান ঠাণ্ডা বুঢ়া মানুহৰ নিচিনাকৈ তাই আৰু এইখিনি জেগাতে আৰম্ভ কৰিছিলোঁ আমি ইফালে সূৰ্য নহা হৈ গ'ল এইখিনিতে শেষ কৰিম তো গাইজ আজি ভ্লগটো এইখিনি আছিল ভ্লগটো যদি চাই ভাল পালে এই ৰিক্সা এখন যাওক লাইক কমেণ্ট শ্বেয়াৰ কৰক আৰু লগতে ছাবস্ক্ৰাইব কৰি দিয়ক চেনেলটো আমাক 1K তো কৰি নিদিলে গাইজ আমাক 2023 1K কৰি নিদিল 2024 কৰিব লাগিব দে আৰু কালিৰ পৰা 24 বাবু কি হৈছে বগৰী খাইছে গম পাইছে দে গুষ্টি পকা বগৰী ফটো প্ৰণাম আজি এইখিনি আছিল মানে 2000 ইটো গাইজ এনে নৰ্মেল ভ্লগ হেৰিৰ কি কয় লাষ্ট ভ্লগ না লাষ্ট ব্লগ 2023 আৰু 2024 একদম এবাৰ 24ত দিম আমি 24 2 তাৰিখে ব্লগ পাব চাব ফটো প্ৰণাম